আজিকালি ব্যস্ত পৃথিৱীত সকলো মানুহৰে মোবাইল ফোন আছে। মোবাইল ফোন নথকা মানুহ খুব কম ওলাব। আজিকালি সৰু সৰু কাম, ডাঙৰ ডাঙৰ কাম চব মোবাইল ফোনৰ জৰিয়তে, প্ৰায়ভাগ মোবাইল ফোনৰ জৰিয়তেই কাম হয়। মোবাইল ফোন মানুহৰ এটা গাৰ অংগৰ লেখীয়া হৈ গৈছে। যদি মোবাইল ফোন নাথাকে গাৰ এটা অংশ নাইকিয়া যেন অনুভৱ হয়। আপোনালোকে গম পাইছেই চাগে, আমাৰ ভাৰতীয় টেলিকম কোম্পানীবোৰৰ মাজত এখন যুদ্ধ চলি আছিলে আৰু এই যুদ্ধৰ ৰিজাল্ট এই ডিচেম্বৰ মাহতে আহি গ'ল। তো বলক তেনেহ'লে ভিডিঅ'টোত আগবাঢ়োঁ। নমস্কাৰ বন্ধুসকল, মোৰ নাম মহম্মদ চাইফুদ্দিন আহমেদ আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল চাইফুদ্দিন আহমেদলৈ। নাই ভয় নাখাব, মই আপোনালোকক ভাৰত পাকিস্তানৰ যুদ্ধৰ কথা কোৱা নাই। মই কৈ আছোঁ আমাৰ ভাৰতীয় টেলিকম কোম্পানীবোৰৰ মাজৰ ভিতৰত চলি থকা এখন শীতল যুদ্ধ, তাৰ ৰিজাল্টৰ ওপৰত। কাজিয়া কৰি যুদ্ধ কৰি তেওঁলোকে আমাৰ গ্ৰাহকসকলৰ মূৰত মাধৰ মাৰ শুধালে। আমাৰ যি ৰিচাৰ্জৰ প্লেন, এতিয়া 40% ৰিচাৰ্জৰ বিল সকলোৱে মিলি বঢ়াই দিলে। এই কাজিয়াখন চলি থকাৰ কাৰণে প্ৰথমতে যিবোৰ টেলিকম কোম্পানী আছিলে, এয়াৰটেলেই হওক, ভোডাফোনেই হওক, জিঅ'য়ে হওক বা BSNL হওক, এই কোম্পানীবোৰে ইটোৱে কিবা এটা কম বেছি কৰাৰ কাৰণে ইটো কোম্পানীয়ে আপত্তি দিয়ে ট্ৰাইক, ইটো কোম্পানী কিবা এটা কৰি থকাৰ কাৰণে ইটো কোম্পানীয়ে ট্ৰাইক অভিযোগ দিয়ে। এতিয়া কি হৈছে, ট্ৰায়ে এখন মিটিং পাতিলে, এখন সভা পাতিলে। সভাত সকলো অধিকাৰীক সকলো টেলিকম কোম্পানী অধিকাৰীক মাতি আনিলে আৰু মাতি আনি ক'লে যে তোমালোকে এনেবোৰ কাজিয়া কৰি থকাতকৈ তোমালোকে নিজে সিদ্ধান্ত লোৱা, আৰু যদি তোমালোকে নিজে সিদ্ধান্ত ল'ব নোৱাৰা তেতিয়া আমি তোমালোকৰ ওপৰত নিজে আমি ডিচিশ্যন লৈ তোমালোকক দিম আৰু সেই নিয়ম তোমালোকে চবে মানিব লাগিব। তেতিয়া সকলো টেলিকম কোম্পানীয়ে ক'লে যে নাই মাই বাপ, কিন্তু আমি নিজে চবে সকলোৱে মিলি এখন আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম। সেই সিদ্ধান্তত এতিয়া কি কৰিলে, তেওঁলোকে সিদ্ধান্তত কি কৰিলে, জিঅ' হওক বা এয়াৰটেলেই হওক বা ভোডাফোন আইডিয়াই হওক, সকলোৱে মিলি ৰিচাৰ্জৰ ওপৰত 40% বৃদ্ধি কৰি দিলে। এতিয়া যিটো ৰিচাৰ্জ, আগৰ যিটো 199 ৰিচাৰ্জ কৰিছিলে, এতিয়া সেইটো হ'ব 248 দি ৰিচাৰ্জ কৰিব লাগিব। আগত 248ত আপুনি 1.5 GB 28 দিন পাইছিলে, যিখিনি আছিলে নতুন চিম বা এয়াৰটেলৰ নতুন চিম উলিয়াওঁতে। কিন্তু এতিয়া আপুনি কি কৰিব লাগিব, এতিয়া 248 এতিয়া ৰিচাৰ্জ কৰিব লাগিব। আৰু এটা কথা, আগতে জিঅ'য়ে IOC লগাইছিলে, এতিয়া কিন্তু সকলোৱে লগালে, ডাইৰেক্টেই হওক বা ইনডাইৰেক্টেই হওক। আনলিমিটেড বুলি একো পেকেই নাইকিয়া হ'ল, আনলিমিটেড নায়েই। আনলিমিটেড আপোনালোকে পেক নাইকিয়া কৰি পেলালে। আপুনি আনলিমিটেড ল'ব পাৰে, কিন্তু অকল জিঅ' ৰিচাৰ্জ কৰিব লাগে। বাকীৰ কাৰণে আপোনাৰ এক্সট্ৰাকৈ মিনিট থাকিব, আৰু যদি সেই মিনিটো আপোনাৰ খতম হৈ যায়, সেই বৈধটোৰ ভিতৰত, সেই ভেলিডিটিৰ ভিতৰত যদি আপোনাৰ এইটো খতম হৈ যায়, তেতিয়া আপুনি আকৌ 10 টকা 20 টকা এইবোৰ ৰিচাৰ্জ কৰিব লাগিব। এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ এয়াৰটেলৰ যিখিনি নতুন পেক আহিলে, এই পেকটোৰ ওপৰত। ইয়াত আপুনি দেখিব পাৰিব যে আগতে যিখিনি অল্ড প্লেন আছিলে, এইখিনি অল্ড প্লেন আৰু এইখিনি হৈছে নিউ প্লেন। অল্ড প্লেনত আগত 19 টকাটো 19 টকা ভাগে আছে, আৰু 35 টকাটোৰ সলনি হ'ল, 35 টকাটো 49 টকা হ'ল। আৰু 65 টো 28 দিনৰ কাৰণে 130 টকা টক টাইম, আৰু টক টাইমৰ উপৰি 200 MB ডাটা আছিলে আগত। আৰু এতিয়া নিউ প্ৰাইজ হ'ল 79, আৰু 28 দিনৰ কাৰণেই হৈ আছে বাৰু 63 টকা, মানে 63 টকা 95 পইচা টক টাইম আৰু 200 MB ডাটা। MBটো এইটো আছে। এইকেইটা পেক হৈছে যিটো মানে ফিচাৰ ফোন চলাই মানুহে, এই ফিচাৰ ফোনখিনিৰ কাৰণে। আৰু বাকী আহিলে যিখিনি আপোনাৰ বৰ বেছি ইণ্টাৰনেট দৰকাৰ নাই, বৰ বেছি নেট পেক দৰকাৰ নাই, সেই পেকটো হৈছে 129 টকা আছিল আগত, এতিয়া এইটো 148 টকা ডাইৰেক্ট হৈ গ'ল। 148 টকা এইটো আছিলে, এতিয়া এইটো 48 টকা হ'ল। আনলিমিটেড কলিং, 300 SMS, 2 GB ডাটা। 28 দিনৰ ভিতৰত এই 2 GB ডাটাটো ইউজ কৰিব লাগিব, আৰু তাৰ ওপৰত যদি ইউজ কৰিবলগীয়া হয় তেতিয়া আপুনি ভৰাব লাগিব 248। আগত আছিলে 169 আৰু 199, এই দুটা প্লেন উঠাই দিয়া হ'ল। উঠাই দি এতিয়া কৰিলে কি, 248 কৰিলে, 248 কৰি আনলিমিটেড কলিং 100 SMS আৰু 1.5 GB কে পাৰ ডে
আৰু 249টো আছিলে এতিয়া কৰিলে 298 আৰু 28 দিনৰ কাৰণে আনলিমিটেড কলিং 100 SMS পাৰ ডে আৰু 2 GB ডাটা 298 আৰু আগতে আছিলে অল্ড পেক 448 448 টকাটো এতিয়া 598 টকা কৰিলে এয়াৰটেলে আনলিমিটেড কলিং আনলিমিটেড বুলি কথা নাই ইয়াত আনলিমিটেডটো উঠাই দিয়া হ'ল আনলিমিটেড যিহেতুকে আজিকালি টেলিকম কোম্পানীবোৰে কৰিলে কি এমাহত আমি জানো যে সৰুৰ পৰা পঢ়িছিলোঁ 30 দিন কিন্তু ধৰক ফেব্ৰুৱাৰী মাহত 28 দিন বুলি শুনিছিলোঁ লিপিয়াৰ 4 বছৰ মূৰত 29 দিন হয় কিন্তু এতিয়া আমাৰ টেলিকম কোম্পানীবোৰে কৰিয়ে পেলালে মাহটো 28 দিনীয়া সেইটো নতুন আৱিষ্কাৰ কৰিছে তেওঁলোকে বাৰু এতিয়া আমি ল'ৰা ছোৱালীক শিকাব লাগিব যে 28 দিনত এমাহ হয় যিটো 500 টকা আছিলে এইটো 700 হ'ল খালি ভেলিডিটিটো বাঢ়ি গ'ল 84 ডেইজ আৰু আনলিমিটেড বুলি ইয়াত একোৱেই নাই আপুনি দেখিব পাইছে এইটো FUP চাৰ্জ 6 পইচা হৈ গ'ল 6 পইচা ইয়াত আনলিমিটেড বুলি কোনো ধৰণৰ কথা নাই আনলিমিটেডটো উঠি গ'ল খালি আপুনি আনলিমিটেড কৰিব পাৰিব এয়াৰটেলটো এয়াৰটেল জিঅ'টো জিঅ' ভোডাটো ভোডা এইখিনি আনলিমিটেড আৰু বাকী আদাৰলৈ কৰিব হ'লে আপুনি 6 পইচাকৈ দিব লাগিব ইয়াত এতিয়া এয়াৰটেলে দেখুওৱা নাই ইয়াত কিমান মিনিট তেওঁলোকে আদাৰলৈ কল দিছে প্ৰথমতে আছিলে জিঅ'য়ে কৈছিলে 6 পইচা 6 পইচাকৈ মানে আপোনাৰ IOC লৈছিলে কিন্তু এতিয়াতো চবেই একেখন নাৱৰে যাত্ৰী হৈ গ'ল আৰু আহি গ'লোঁ আমি ভোডাফোনৰ যিটো 49 এইটো 38 টকা টক টাইম দিব 100 MB 28 দিনৰ কাৰণে ভেলিডিটি এইকেইটা ফিচাৰ ফোনৰ কাৰণে 149তকৈ আপুনি তলত ইণ্টাৰনেট ইউজ কৰিব নাপাব 149 এইটো ইয়াত পাব আপুনি আনলিমিটেড ভইচ আনলিমিটেড অৰ্থাৎ মানে ভোডাটো ভোডা লাগিব 1000 মিনিট পাব আদাৰ কল এইটো আৰু নেট দিছে 2 GB ডাটা 300 SMS 28 দিন ভেলিডিটি অৰ্থাৎ 28 দিনৰ কাৰণে 2 GB 28 দিনৰ ভিতৰত 2 GB হে ইউজ কৰিব পাৰিব তাতকৈ ওপৰত নোৱাৰে তেতিয়া এক্সট্ৰা ৰিচাৰ্জ কৰিব লাগিব আৰু ইয়াত আহিলে 249 আনলিমিটেড ভইচ 1000 মিনিট 1.5 GBকৈ পাৰ ডে ডাটা 100 SMS পাৰ ডে 28 দিনৰ কাৰণে আৰু আহিলে 299টো হৈছে 1000 মিনিটে পাব 2 GB পাৰ ডে পাব 100 SMS এইটোতো একেই 28 দিন ভেলিডিটি আৰু 399 অৰ্থাৎ 400 1000 মিনিট আদাৰ কল পাব 3 GB পাৰ ডে 100 SMS পাৰ ডে 28 দিন ভেলিডিটি এতিয়া আহিলোঁ 84 দিনৰ পেকেজটো 399 টকা আনলিমিটেড ভইচ অৰ্থাৎ ভোডাটো ভোডা FUP 3000 মিনিট পাব আৰু 84 দিনৰ কাৰণে আপোনাক 6 GB ডাটা দিব এই 6 GB হে ইউজ কৰিব পাৰিব আৰু তাতকৈ ইউজ কৰিব পাৰিব আপুনি এক্সট্ৰা ৰিচাৰ্জ কৰিব লাগিব মানে 84 দিনৰ কাৰণে আপোনাক 6 GB হে মাত্ৰ দিছে আৰু আহিলোঁ এইটো 600 টকাটো 3000 মিনিটে পাব 1.5 GBকৈ ডে পাব পাৰ ডে ডাটা তাতে আহিলোঁ 700 টকা এইটো 3000 মিনিটে 2 GB খালি 2 GBকৈ পাৰ ডে 100 SMS পাৰ ডে আৰু 84 দিনৰ কাৰণে ভেলিডিটি পাব 1500 টকা FUP পাব 12000 মিনিট নেট কলছ আৰু 24 GB ডাটা 3600 SMS 325 দিনৰ কাৰণে আৰু এইটো আহিলে 2400 টকা আনলিমিটেড ভইচ 12000 মিনিট পাব IOC আৰু 1.5 GB পাৰ ডে পাব 100 SMS পাৰ ডে 325 দিন ভেলিডিটি আৰু এই 19 ভাগে আছে আৰু এইটো ফাৰ্ষ্ট ৰিচাৰ্জ আহিলে এইখিনি ভোডাফোনলৈ যি নতুনকৈ আহিব প্ৰথম ৰিচাৰ্জ কৰিব লাগিব 197 297 647 আৰু ইয়াতো লিখা আছে 6 পইচাকৈ চাগে 6 পইচাকৈ এইটো লিখা আছে দেখিছে আপোনাক 6 পইচা লিখা আছে এতিয়া আহিলোঁ জিঅ'ৰ প্ৰথমে চাই লওঁ 28 দিনৰ ভেলিডিটি পেককেইটা ইয়াত আছে 129 199 249 349 129ত আপুনি জিঅ' পাব 1000 মিনিট আদাৰ IOC লাগিলে 2 GB 28 দিনৰ কাৰণে মানে 2 GB 28 দিনৰ কাৰণে পাব এইটো 129 মানে ইয়াতকৈ কমত আপুনি জিঅ'ত ৰিচাৰ্জ নাপাব আৰু 199 জিঅ'টো জিঅ'য়ে 1000 মিনিট 1.5 GBকৈ পাৰ ডে
আৰু 249 জিঅ' টু জিঅ' 1000 মিনিট 2 জিবিকে পাৰ ডে 349 এইটো জিঅ' টু জিঅ' 1000 মিনিট আদাৰ কল আৰু 3 জিবি পাৰ ডে এতিয়া আহিলোঁ 56 ডে কাৰণে এইটো আহিলে 399 টকা অৰ্থাৎ 400 টকা জিঅ' টু জিঅ' পাব 2000 মিনিট IOC পাব 1.5 জিবি পাৰ ডে পাব নেট আৰু আহিলে 444 এইটো জিঅ' টু জিঅ'য়ে 2000 মিনিট পাব IOC আৰু 2 জিবিকে পাৰ ডে পাব এতিয়া আহিলে 84 দিনৰ কাৰণে এইটো আহিলে 329 টকা 329 টকা জিঅ' টু জিঅ'য়ে কল কৰিব পাৰিব 3000 মিনিট পাব ইয়াত আৰু 6 জিবি ডাটা পাব 84 ডেজৰ কাৰণে 555 আহিলে 555ত 3000 মিনিট 1.5 জিবি পাৰ ডে পাব আৰু এইটো প্ৰায় 600 টকা 3000 মিনিট 2.0কে পাব পাৰ ডে আৰু এইটো 1 বছৰীয়া প্লেন 1299 টকা মইতো ৰিচাৰ্জ নকৰোঁ কাৰণ আমাৰ ইয়াত জিঅ'ৰ নেটৱৰ্ক একেবাৰে বেয়া মই বৰ্তমান এয়াৰটেলহে চলাওঁ এইখিনি আছিলে জিঅ' ভোডাফোন এয়াৰটেলৰ ৰিচাৰ্জৰ প্লেনখিনি আপোনালোকে চাই ল'ব পাৰে আপোনালোকৰ এৰিয়াত কোনটো নেটৱৰ্ক ভাল স্পীড ভাল সেইটোৰ মতে আপুনি যাব পাৰে আমাৰ যিহেতুকে মোৰ জিঅ' ইউজ নকৰোঁ চিম আছে আপুনি দেখিলে এয়াৰটেল ভোডাফোন জিঅ' এইখিনিয়ে আপোনাৰ যিটো ৰিচাৰ্জ প্লেন বৃদ্ধি কৰিলে কোম্পানীখিনিয়ে যিটো ৰিচাৰ্জ প্লেন বৃদ্ধি কৰিলে আমাক বাধ্য কৰালে মানে তেওঁলোকৰ লগৰ মতে চলিব লাগিব এই হিচাপে আপোনাৰ 40% বৃদ্ধি হ'ল প্ৰায় 40% বৃদ্ধি হ'ল কিন্তু মোৰ বোধেৰে ভোডাফোনৰ অকণমান বেছি হ'ল অকণমান প্লেনটো বেছি ৰাখিছে ভোডাফোনে আৰু জিঅ'ৰ অকণমান কম বাকী এয়াৰটেল মাজতে আছে এতিয়া আপুনি চাই লওক আপোনাৰ কোনটো নেটৱৰ্ক আপোনালোকৰ ঠাইত ভাল হয় তাৰ স্পীডটো কেনেকুৱা আপুনি সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপুনি সেইটো চিমৰ মাজত বা সেইটো কোম্পানীৰ লগত থাকিব পাৰে আৰু এটা সুবিধাৰ কথা কওঁ যিহেতুকে আগত যিটো এয়াৰটেলৰ পৰা ভোডাফোনৰ পৰা জিঅ' এনেকৈ ধৰণৰ যিটো পৰ্ট কৰিব পৰা ব্যৱস্থা একেটা নাম্বাৰ থাকি পেলাই একেটা নম্বৰ ৰাখি আপুনি পৰ্ট কৰিব যিটো ব্যৱস্থা আছিলে সেই ব্যৱস্থাটো আগত 15 দিন টাইম লাগিছিলে কিন্তু এতিয়া যিহেতুকে আপোনাৰ এটা সুবিধা আহিলে মানে 16 তাৰিখৰ পাছৰ পৰা আপুনি যদি এটা চিম পৰ্ট কৰে আপোনাৰ 15 দিন বা 15 দিন দৰকাৰ নহয় এই মাত্ৰ লাগিব আপোনাৰ 2 দিন এতিয়া কি আছিলে আমাৰ যিহেতুকে আপোনাৰ 15 দিন লাগে বুলি কয় কিন্তু তাৰ মাজত দেওবাৰকেইটা পৰে দেওবাৰকেইটা ধৰি মানে 20-22 দিন পৰি যায় বহুত দিন ৱেইট কৰিব লাগে কিন্তু এতিয়া ট্ৰায়ে এটা সুবিধা কৰি দিলে যে যিকোনো এটা চিমৰ পৰা এটা চিমলৈ আপুনি নাম্বাৰ সলনি নকৰাকৈ আপুনি মাত্ৰ 2 দিনৰ ভিতৰতে আপুনি যাব পাৰিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আৰু যদি এনেকুৱা ভিডিঅ' পাই থাকিবলৈ তাৰ ছাইডত থকা ঘণ্টা বটনটো টিপি ল'ব ধন্যবাদ নমস্কাৰ জয় অসম